এইখিনিতে একেলগে 10 বিঘামান আছে আৰু এনেকৈ নতুনকৈ মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ এতিয়া মানে আকৌ MSW কৰি আছোঁ MSW চাওক MSW কৰিও আপোনাৰ এনেকৈ এখন খেতিৰ ফাৰ্মিং কৰি আছে ইয়াতে যিটো দামত বিক্ৰী কৰোঁ তো সেইটো দাম মানে আচলতে সেইটো দামৰ হিচাপত মানে ৰাইজে খাবলৈ পোৱা নাই এতিয়া আমি গৈ আছোঁ ধ্ৰুৱদাৰ ভাগৰ খেতিলৈ আৰু ধ্ৰুৱদাৰ খেতিত গৈ পিনে দেখাম ধ্ৰুৱদা কোন হয় আচলতে তেওঁৰ গোটেই জীৱন ৰেখা তাতে কম মৰ্নিং পুৱাই একাপ চাহৰ সৈতে আজি দিনটো আৰম্ভ কৰিছোঁ গোলাঘাটৰ পৰা এতিয়া আমি গৈ আছোঁ ধ্ৰুৱদাৰ ভাগৰ খেতিলৈ আৰু ধ্ৰুৱদাৰ খেতিত গৈ পিনে দেখাম ধ্ৰুৱদা কোন হয় আচলতে তেওঁৰ গোটেই জীৱন ৰেখা তাতে কম আৰু বাকীখিনি কৈ আছোঁ তেনেহ'লে শেষলৈকে ভিডিঅ'টো চাই থাকিব তেনেহ'লে এনজয় কৰক ব'লক এতিয়া তাত লগ পাই আছোঁ গাইজ আপোনালোকক কৈছিলোঁ যে মই ধ্ৰুৱদাৰ তাত আহি আছোঁ মানে ধ্ৰুৱদাৰ মই গোটেই ফাৰ্ম হাউচবিলাক দেখামগৈ মই তাতে গৈ ধ্ৰুৱদাই ক'ত খেতি কৰে কি কৰে আৰু ধ্ৰুৱদা কোন মই আচলতে যোনটো ডেষ্টিনেশ্যন পইণ্ট আছে তাত গৈ মই দেখাই আছোঁ আৰু বিশেষকৈ কথা এটা হ'ল চাওক এখন হ'ল আপোনাৰ দৈয়াং নদী আৰু দৈয়াং নদীৰ ধ্ৰুৱদাৰ যি খেতিভাগ আছে খেতিভাগলৈ যাবলৈ হ'লে এনেকৈ এখন বাঁহৰ দলঙেদি আমি পাৰ হ'ব লাগিব এতিয়া মই বাঁহৰ দলং পাৰ হৈ দেখাই আছোঁ আৰু এই বাঁহৰ দলংখন এইখন মোৰ জংঘলী বাইকত হিমালয়নত প্ৰথমবাৰলৈ মই পাৰ হৈ দেখাম আপোনালোকে এনজয় কৰক আৰু অলপ খাতৰনাকো আছে এক্সপেৰিমেণ্ট বাঁহৰ এখন দলং আৰু যিহেতু 200 কেজি ওপৰৰ এখন বাইক কৃষ্ণ ভগৱান এইফালে ধ্ৰুৱদাই কৰি আছে পথাৰত কাম মই দেখাই আছোঁ আপোনালোকক এইজন হৈছে ধ্ৰুৱদা সেইজন চাওক সেইজনেই হৈছে ধ্ৰুৱদা আৰু ধ্ৰুৱদাৰ এয়া খেতিত আহি পাই গ'লোঁ আৰু ধ্ৰুৱদাই কৰি আছে কাম ইয়াৰ ওচৰলৈ আমি সোমাই যাওঁ ধ্ৰুৱদা এইপিনে থাক কি খবৰ ভাল এই খেতিত লাগি আছোঁ এই কি খেতি কৰিছে এইটো ফুলকবি ন এই কিমানমান কৰিছে এইখিনিতে একেলগে 10 বিঘামান আছে আৰু এনেকৈ নতুনকৈ কৰা ন আৰু বাকী গাইজ এয়া দেখিছে এইজনে ধ্ৰুৱদা মই যিজনৰ কথা আপোনালোকৰ ৰাস্তাত কৈ আহিছিলোঁ একদম ভগা মানে বাঁহৰ দলং পাৰ হৈ পিনে ইয়াত আহি পাইছোঁ এই জেগাকণ আৰু এই জেগাকণৰ নামটো কি আছিলে নাহৰসোনা মিচিংগাঁও টেঙানী ন ইয়াতে আপোনাৰ এইটো মানে এটা চাপৰি অঞ্চল চাপৰি নহয় এইবিলাক আচলতে সম্পূৰ্ণ মানে খেতি কৰিব পৰা এনেকুৱা এটা অঞ্চল চাপৰি বুলি নহয় আৰু পানীৰ কোনো অসুবিধা নহয় ন অঁ তাকে নৈ কাষৰীয়া আপোনাৰ দৈয়াং নৈ কাষত বনোৱা সমস্যা দূৰ কৰিবৰ কাৰণে চৰকাৰখনে যিমানে আপোনাৰ পোষ্ট নুলিয়াওক কিয় যদি আমি নিজৰ কলা সংস্কৃতিটো বচাই নাৰাখোঁ তেনেহ'লে আমাৰ একোৱে কাম নাই কি কয় ধ্ৰুৱদা হয় সেইটো একদম নিশ্চিতভাৱে সঁচা কথা আৰু এতিয়া ধ্ৰুৱদা এনেই পঢ়া শুনাটো কিমান হৈ গ'ল আপোনাৰ মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ এতিয়া মানে আকৌ MSW কৰি আছোঁ MSW চাওক MSW কৰিও আপোনাৰ এনেকৈ এখন খেতিৰ ফাৰ্মিং কৰি আছে এজন আৰু আপোনাৰ তাতে ধ্ৰুৱদা আপোনাৰ হৈছে 2-3টা সংগঠনৰ লগতো জড়িত বিশেষভাৱে আৰু আমাৰ ৰাষ্ট্ৰীয় NGOৰ লগতো জড়িত আৰু বাকী সমাজসেৱকো হয় এজন তাৰ মাজতে আপোনাৰ খেতিও চলাই আছে হয় নাই আপোনাৰ অকল ইয়াতে অকল খেতি হয়নে নে আৰু বেলেগ জেগাতো খেতি আছে এনেই নৰ্মেলি হৈ গ'ল কি মোৰ নিজৰ মাটি নাই তো নিজৰ মাটি নাই কাৰণে আমি ইয়াতে মোৰ ভাইটি বিজয় আছে তাতে আমি দুইটাই আগৰ পৰাই কৰিছিলোঁ কমকৈ তাৰপৰা এতিয়া অলপ ডাঙৰকৈ কৰা হৈছোঁ বেলেগ জেগাত আৰু গতিকে মানে বেলেগ ঠাই মানে কি আৰু ধৰক এইখিনিত কৰিলোঁ তাৰপৰা ইয়াতো ঘৰৰ পিছফালে অলপ কৰিলোঁ তাৰপৰা আৰু দুটামান ঠাইত আছে আমাৰ তেনেকৈ আমি যেনেকৈ পাৰোঁ আৰু মানে যিমানটো বঢ়াব পাৰি বঢ়াইছোঁ মানে ঠাইটোহে স্থানান্তৰ হৈ আছে খেতিটো মানে একেটা ইয়াতে হৈ আছে ন এনেই আপোনাৰ গ্ৰেণ্ড টোটেল হিচাপত কিমান বিঘা মাটিত খেতি হৈ আছে এতিয়া মানে এতিয়া আজিৰ তাৰিখত আমাৰ এই ফুলকবি বন্ধাকবি এটা ব্ৰকলি তাৰপৰা কচু আৰু মটৰটো আগলৈ আছে অলপ গ'লে দেখিব এতিয়া চব মিলাই পেলাই প্ৰায় 35 বিঘামান হ'ব আৰু 35 বিঘা 35 বিঘাৰ খেতি কৰিছে আৰু এইজন দাদাৰ পৰা আপোনালোকে অকণমান শিকক যে কি চাকৰিয়ে চব বস্তু নহয় এইটো মই ক'বও খোজোঁ মানে অসমৰ আমাৰ যুৱ প্ৰজন্মলৈ এইটো মোৰ আহ্বান আছে যে সদায় চাকৰিমুখী চিন্তাধাৰাৰ পৰা আঁতৰি কৃষিমুখী হ'ব লাগে আচলতে কৃষকৰ যদি হাতত আমি যুৱ প্ৰজন্মই সহায় কৰিব পাৰোঁ তেনেহ'লে খেতিৰ যিটো মানে সাহস যিটো প্ৰেৰণা এইটো সকলোৱে ল'ব আৰু সকলোৱে লোৱাৰ
যিটো মানে কাৰণে আমি কৰিবলগীয়া কামখিনি আমি শিক্ষিত যুৱক হিচাপে কৰিব লাগে। হয় হয়, মানে বজাৰো আমাৰ পথাৰো আমাৰ। আচলতে বজাৰ পথাৰ আমাৰ দুইটা হ'ব। মই সেই কথাটো মই আচলতে শ্লোগান কেন্দ্ৰিক হ'ব নিবিচাৰোঁ। মোৰ কথাটো হ'ল কি যে খেতিটো যিহেতু আমি কৰিব লাগে আৰু পৰ্যাপ্ত কাম বন মানে খেতিত কৰিব পৰা আমাৰ অপশ্যন আছে, আমাৰ অপৰচুনিটিজ আছে, আমাৰ হাতত যথেষ্ট মাটি আছে। এতিয়া ধৰক মোৰে মাটি নাছিলে, মানে বিজয়হঁতৰ মাটি আছিলে, ভাইটিহঁতৰ, তো আমি সেইখিনি মাটিতে খেতি কৰিছোঁ। তো ধৰক আপোনাৰ মাটি নাই, আপুনি বেলেগৰ লগতে কথা পাতি তেওঁলোকৰ মাটিতে কৰিব পাৰি। আৰু এই ক্ষেত্ৰত চৰকাৰৰো যথেষ্ট আজিৰ তাৰিখত মই ভাবোঁ সহযোগিতা থাকিব। কাম কৰা মানুহৰ লগত চৰকাৰে সহায় সহযোগ কৰিবলৈ যথেষ্ট আগবাঢ়ি আহিব, মোৰ এইটো বিশ্বাস হয়। হয় হয়, আৰু দেখাই আছোঁ আপোনাৰ ধ্ৰুৱদাৰ কি কি খেতি কৰিছে সেইখিনি মই দেখাই আছোঁ। আৰু এইপিনে আমাৰ ধ্ৰুৱদাই কাম কৰি আছে, কোৰ মাৰি আছে, মই দেখাই দিছোঁ অকণমান। ধ্ৰুৱদা হেৰি, এই পাচলিবিলাক ক'লৈকে ছাপ্লাই কৰে আপোনালোকে নে নিজে বিক্ৰী কৰে? আমাৰ মানে এতিয়া যিখিনি আছে এইখিনি ধৰক আপুনি আমি ইয়াতে মানে কাটি পেলাই আমি ইয়াতে লোকেল আমাৰ ব্যৱসায়িক আমি দিওঁ। আৰু 2-3খনমান আশে পাশে আমাৰ বজাৰ আছে, তো সেই বজাৰবিলাকত আমি ইয়াৰ পৰা লৈ যাওঁ। তো লৈ গৈ পেলাই কিন্তু যদি হিচাপৰ দাম হয় বজাৰতে বিক্ৰী হয়, নহ'লে আমি গোলাঘাট টাউনত যিখন হ'লচেলাৰ আছে তাতে গৈ পেলাই দিওঁ। এই আপোনালোকৰ শাক পাচলিবিলাকৰ উচিত মূল্য বজাৰ মূল্যটো পোৱা যায়নে? নাই, এইটো কেতিয়াও হোৱা নাই, সেইটোৱে সমস্যা হৈছে। তাৰমানে আমি ইয়াতে যিটো দামত বিক্ৰী কৰোঁ, তো সেইটো দাম মানে আচলতে সেইটো দামৰ হিচাপত মানে ৰাইজে খাবলৈ আমি যিটো দামত বিক্ৰী কৰোঁ, ৰাইজে যথেষ্ট দামত কিন্তু এজন সাধাৰণ গ্ৰাহকে পাচলি কিনে, আমি সেই মূল্যটো আমি কিন্তু পোৱা নাই ইয়াতে। এতিয়া মোৰ চেনেলৰ যোগেদি আপুনি এনেই অসম চৰকাৰক কিবা ক'ব বিচাৰে নেকি, যাতে আপোনালোকৰ এইটো মানে যিখন খেতি কৰিছে ইমান কষ্টৰে খেতি কৰা, ধৰক এটাটো ডাঙৰ প্ৰক্ৰিয়া নহয় জানো খেতি কৰাটো, ধৰক 3-4 মাহৰ এটা সময় ব্যৱধান আছে, সেই সময় ব্যৱধানত আপুনি চৰকাৰলৈ কিবা অনুৰোধ বা কিবা এনেকৈ কৰি ক'ব বিচাৰে নেকি, যাতে মানে আপোনালোকে উচিত বজাৰ মূল্যটো পোৱা যায়? তাৰ বাবে কিবা আপোনালোকে এনে নিজৰ ববীয়াকৈ কিবা পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে? চাওক, পদক্ষেপটো আমি গ্ৰহণ কৰিব নোৱাৰোৱেই প্ৰথম কথা, কাৰণ পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ আমাৰ হাতত তেনেকুৱা একো ব্যৱস্থা নাই। আমি খেতি কৰি ভাল পাওঁ, খেতিৰ প্ৰতি আগ্ৰহী। আমাৰ চৰকাৰলৈ এটাই এপিল আছে যে খেতি কৰি ভাল পোৱা মানুহক চৰকাৰে সহায় কৰিব লাগে। সকলো মানুহে খেতি কৰি ভাল নাপায়, সেইটো সত্য কথা। খেতি কৰি ভাল পোৱা মানুহ যদি সকলো হ'লহেঁতেন, তেনেহ'লে অসমৰ যিটো মানে খেতি পথাৰৰ পৰাও যিটো শাক পাচলি উৎসৰ যিটো চাহিদা, সেইটো আমি অসমতে পূৰণ কৰিব পৰা গ'ল। এইফালে আপোনালোকে দেখিছেই ধ্ৰুৱদা আছে, ধ্ৰুৱদাৰ সহযোগী, তোমাৰ পৰিচয়টো দি দিয়া। নাম বিজয় দাস। মোৰ ভাইটি বিজয় আৰু মই আছোঁ, মানে আমি একেলগে খেতি কৰোঁতো, গতিকে সেই সূত্ৰে আমি এতিয়া ইয়াতে এইবাৰ যিটো খেতি হ'ল আৰু এতিয়া কবি কাটি থকা হৈছে। তাকে আমি এয়া হেৰিও খাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে দেখিলে ইমানখিনিয়ে আছিলে। মানে হাত থৈ পিনে বহি থাকিলে একো নহ'ব, কি কয় হয় নাই? পঢ়া শুনা কৰিলে বুলি ঘৰৰ বন্ধৰ কোঠাত সোমাই আপুনি মোবাইল টিপি থাকিলেও নহ'ব। ঠিক তেনেকৈ কৰি ধ্ৰুৱদাহঁতৰ নিচিনাকৈ আৰু বিজয় নিচিনাকৈ ওলাই আহক পথাৰতে, হয় নাই? কোৰ লওক আৰু খেতিতে লাগক। এনেই আপুনি আড্ডা মাৰি সময় নষ্ট কৰি